সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি চকাতলবাসী ৰাইজৰ লগত থিয় হৈ এনেকুৱা এটা মনত ভাৱ হৈছে যে মই সঁচাকৈ অসমীয়া জনগোষ্ঠীৰে হয়, অসমীয়া জাতিৰে হয় আৰু আই মাতৃসকলে ধুনীয়াকৈ আমাৰ সাজপাৰ পিন্ধি ইয়াতে আছে। গতিকে মই আজি গৌৰৱ অনুভৱ কৰিছোঁ যে এইখিনি সমাজৰ লগত থাকি আজি তেখেতলোকৰ দিহা পৰামৰ্শত যদি আজি আগবাঢ়িব খুজিছোঁ, বহুতেই ভাল লাগিছে। মই ককলাবাৰী সমষ্টিবাসী ৰাইজৰ সমস্ত গাঁওবাসীৰ ওচৰত গৈছোঁ আৰু নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ। যিহেতু মই নিৰ্দলীয় প্ৰাৰ্থী, গতিকে মই সমস্ত ককলাবাৰী সমষ্টিত বাসীত থকা ৰাইজৰ আশীৰ্বাদ আৰু দিহা পৰামৰ্শ লৈ আগবাঢ়িছোঁ। গতিকে ৰাইজে মোৰ লগত আছে। নহয়, একচুৱেলি মই নিৰ্দলীয় মানুহ, গতিকে কোনো দলৰ বিষয়ে মই নকওঁ। কাৰণ কিয়, নিৰ্দলীয়ভাৱে যিহেতু আগবাঢ়িছোঁ, এতিয়া প্ৰতিদ্বন্দ্বিতা কৰা সময়ত আমাৰ ৰাইজে দিব, জনসাধাৰণে দিব, এইটোতো মই নিজে ক'ব নোৱাৰিম। আজি আমাৰ ৰাইজে ককলাবাৰী সমষ্টিৰ ৰাইজে যেনেকৈ মোক আগুৱাই দিছে তেনেকৈ আগবাঢ়ি যাম আৰু প্ৰতিদ্বন্দ্বিতা ৰাইজে কৰিব, মই সেইটো নোৱাৰিম। গতিকে এই প্ৰতিদ্বন্দ্বিতাত সমস্ত ককলাবাৰী সমষ্টিৰ ৰাইজে উত্তৰ দিব। চাওক, আজি তেখেতসকলৰ দলৰ প্ৰাৰ্থীয়ে, তেখেতসকলৰ দলৰ নেতৃত্বত থকা ব্যক্তিয়ে যিটো মোক আক্ৰমণ কৰিছে যে মই হেনো 1 কৰোৰ টকা বিচাৰিছিলোঁ তেখেতসকলৰ পৰা, আৰু সেইকাৰণে মই নমিনেশ্যন কেঞ্চেল নকৰিলোঁ। কিন্তু তেখেতসকলে 1 কৰোৰ টকা কেতিয়া বিচাৰিছে সেই প্ৰমাণটো মোক দিব পাৰিলে ময়ো এতিয়া প্ৰমাণটো যে মোক 1 কৰোৰ টকা তেখেতসকলে দিছিল মই প্ৰত্যাহাৰ কৰিছোঁ, মই নল'লোঁ। তথাপিও মই আজি ৰাইজৰ মাজত এইকাৰণে গৌৰৱান্বিত হৈ কৈছোঁ যে 1 কৰোৰ টকা তেখেতসকলে দিছিল, কিন্তু মই নল'লোঁ। মই ৰাইজৰ লগত থাকিম, মই সমষ্টিবাসীৰ কাৰণে কাম কৰি যাম বুলি আগবাঢ়ি আহিছোঁ। মোক টকা পইচাৰ দৰকাৰ নাই, মই চিধা মানুহ, মোক টকা পইচা নালাগে। ৰাইজৰ আশীৰ্বাদ দিহা পৰামৰ্শত মই আজি এইখিনি ঠাই পাইছোঁ আৰু এইখিনি মোক যথেষ্ট। ক'ত দিছিল টকা? দিছিল তেখেতসকলে যদি মোক উত্তৰটো দিয়ে, মই সেইটো মোৰ উত্তৰটো মই দি দিম। কি ক'ব আচলতে? মই আই মাতৃসকলক অনুৰোধ জনাইছোঁৱে যে মই আজি চকাদলবাসী ৰাইজৰ ওচৰত ভিক খুজিব আহিছোঁ। চকাদলবাসী ৰাইজে মোক সিংহৰ ছবিত ভোট দি জয়যুক্ত কৰিব বুলি মই আশা ৰাখিছোঁ আৰু তেখেতসকলে আজি নিজেই আছে মোৰ আই মাতৃসকলে। গতিকে মই আশা কৰিছোঁ তেখেতসকলৰ মোৰ লগত থাকি মোৰ চিম্বলত ভোট মাৰি মোক জয়যুক্ত কৰিব। আপোনাৰ চিম্বলটো সিংহ।